অসমৰ জনপ্ৰিয় অভিনেত্ৰী উপাসনা প্ৰিয়মে দিলে এটা ভাল খবৰটো জনাৰ আগতে প্লিজ ভিডিঅ'টিত এটি লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'বোৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো নিতৌ মই এনেকুৱা ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰোঁ তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল উপাসনা প্ৰিয়মৰ আহি আছে এখন নতুন ধাৰাবাহিকখনৰ নাম হৈছে জীৱন নদীৰ ঢৌ য'ত অভিনয় কৰিব উপাসনা প্ৰিয়ম লগতে অচিন্তৰাজ কাশ্যপ পূৰ্বতে আপোনালোকে দেখিবলৈ পাইছিলে অঞ্জলিটো দুয়োৱে অভিনয় কৰিছিল গতিকে উপাসনা প্ৰিয়মৰ আপোনালোকে অভিনয় চাই ভাল পায়নে তেনেহ'লে প্লিজ ভিডিঅ'টিত এটি লাইক কৰি দিব গতিকে বন্ধুসকল এয়াই আছিল উপাসনা প্ৰিয়মৰ আজিৰ আপডেট যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰি দিব আকৌ কৈছোঁ পুনৰ ভিডিঅ'টিত লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ধন্যবাদ